আপোনালোকৰ মাজত আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজিৰ ভিডিঅ'টো হ'ল এইটো এটা কিচেন। তো এই কিচেনটোত কিমান স্কোয়াৰ আপোনালোকক জনাম আৰু কি লগোৱা গৈছে গৈছে গোটেইখিনি আপোনালোকক দেখাম। তো কিচেনটো চাওক। এইটো কিচেন হয়। তো আমি ফাৰ্স্ট টাইম দেখাই দি আছোঁ আপোনালোকক। এইটো হয় বটল বাস্কেট 3 লেয়াৰৰ 3টা স্টেপ আছে। তো সব এইবিলাক এছএছৰ মাল, লাইফ টাইম ওয়ারেন্টি থাকিব। আৰু এইটো হ'ল আপোনাৰ প্লেন বাস্কেট 8 ইঞ্চিৰ, একদম সফট হয়। এইটো হ'ল আপোনাৰ কাহি বাস্কেট। এটোত আপোনালোকে কাহি থব পাৰিব। আৰু এইটো হ'ল আপোনাৰ সিলিন্ডাৰ। ইয়াতে সিলিন্ডাৰ থাকিব, ম্যাগনেট লগোৱা আছে আৰু আপোনাৰ হাইড্রোলিক হয়। এইটো অটোমেটিক বন্ধ হৈ যাব। আৰু এইটো হ'ল আপোনাৰ কেটলেৰি বাস্কেট। ইয়াত আপোনাৰ চামুচ কিবা কিবি সব থব পাৰে। এইবিলাক হ্যান্ডেল চাওক, পুৰা স্মুথ হয় হ্যান্ডেলবিলাক, খুবই ধুনীয়া হ্যান্ডেল। তো এইটো হ'ল আপোনাৰ 4 ইঞ্চি প্লেট এন্ড সেন্সর বাস্কেট। প্লেট থব পাৰে, কাপ থব পাৰে এইটোত। তাৰপিছত আপোনাৰ এইটো হ'ল আপোনাৰ 6 ইঞ্চি প্লেন বাস্কেট, মানে যিকোনো বস্তু থব পাৰে ইয়াতে। আৰু এইবিলাক হ্যান্ডেল একদম পুৰা স্মুথ হয় হ্যান্ডেলবিলাক। আৰু অলপ ফিনিশিং মানে সাইডবিলাক অলপ মুছিব বাকি আছিল। গ্যাপবিলাকৰ যেটো মানে এই সানমাইকাৰৰ সাইডবিলাক, এইবিলাক আমি ভালকে মুছি দিয়া নাছিলোঁ। ভিডিওটো এনেকৈ কৰা গেল। তো এইটো এটা ডয়াৰ আছিল আৰু এইটো এটা সৰুকে পাল্লা বনাই দিয়া গৈছে। এইটো সব হাইড্রোলিক হয়। তো বাকি ইয়াতে দুটা পাল্লা কৰি দিয়া গৈছে। ইয়াতে ট্যাপ সিস্টেম ৰাখিছে। তো কিচেনটো বেছি ডাঙৰ নহয়, সৰু কিচেন। ইয়াতে দুটা পাল্লা কৰি দিয়া গৈছে, এইটো বেচিনৰ। তো ইয়াতে এনেকে বনাই দিয়া গৈছে। আৰু আপোনাৰ এইটো কিচেন হ'ল একদমই এটা সৰু কিচেন, 42 স্কোয়ারের কিচেন এইটো। তো বাকি আপোনালোকক ওপৰৰখিনি দেখাই দি আছোঁ। ওপৰৰখিনি এনেকে বনাই দিয়া গৈছে, মানে দুটা স্টেপ কৰি দিয়া গৈছে। তাতে 3টা পার্ট হৈছে। তো 3টা পার্টত মানে আপোনালোকৰ মানে যিকোনো বস্তু যাতে থব পাৰে সেই মিজাৰৰ বস্তুবিলাক। আৰু বাকি আৰু এটা আছে, এইটো এটা পার্ট সিস্টেম কৰি দিয়া গৈছে। অলপ এটা ডাঙৰ এটা সৰুকে, মানে যেনেকুৱা সাইজত বস্তু থব লাগে সেনেকে থৈ দিলে হ'ল। বাকি নেক্সট আৰু এটা, তো এইটো পাৰ্টতো সেম সেনেকে কৰি দিয়া গৈছে। আৰু বাকি বস্তুবিলাক সব হাইড্রোলিক হয়। এইটো চিমনি, হ্যান্ডওয়াৰৰ চিমনি। এইটো লাইফ টাইম ওয়ারেন্টি আছে এইটোৰ। তো এইটো এটা হয় আপোনাৰ এটা স্টেপ কৰি দিয়া গৈছে, মানে দুটা পার্ট। তো এত যিকোনো বস্তু থব পাৰে। কিচেনটো কেনেকুৱা হৈছে আপোনালোকে জনাব। সৰু এখন কিচেন, 42 স্কোয়ার ফিটৰ এটা কিচেন। তো কিচেনটোৰ কালাৰটো কেনেকুৱা হৈছে, এইটো মেৰুন কালাৰ হয়। আপোনালোকে যিকোনো কালাৰ পাই যাব যদি বনায়। আৰু আপোনালোকৰ জানিব লগা থাকিলে আপোনালোকে জনাব। আমাৰ কন্টাক্ট নাম্বাৰ দিয়া থাকিব স্ক্ৰীনত, আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু গোটেইখিনি প্ৰসেস আপোনালোকক জনাই দিম, কন্টাক্ট কৰিব। আৰু আমি এটা পাৰ্ট দেখাই আছোঁ, মানে সাজাৰ ওপৰত বনোৱা গৈছে। এইটো সাজাৰ ওপৰত বনোৱা গৈছে, মানে এটা 10 ফুট সাজা আছে। তো সেই সাজাৰ ওপৰত বনোৱা গৈছে। তো এইটো এটাও বনোৱা গৈছে। তো কেনেকুৱা হৈছে